বাজপেয়ী ভৱনত বুধবাৰে অনুষ্ঠিত হয় বিধায়িনী দলৰ বৈঠক ৭২ জন বিধায়কৰ উপস্থিতিত অনুষ্ঠিত হয় এই বৈঠকখন বিধায়কসকলক জনসেৱাৰ প্ৰতি দায়বদ্ধ থকাৰ পৰামৰ্শ প্ৰদান কৰা হয় চৰকাৰ জনকল্যাণমূলক কাৰ্যসূচী আগবঢ়াই নিয়াৰ বাবে পৰামৰ্শ বিধায়কসকলক মতামত গ্ৰহণ কৰা হয় এই বৈঠকতে নগাঁও লোকসভাৰ উপনিৰ্বাচন সম্পৰ্কতো মিলিত হৈ আলোচনা বাজেট সম্পৰ্কে প্ৰতিখন জিলাত সাংসদ বিধায়কে সম্বোধন কৰিব সংবাদমেল সংকল্প পত্ৰত উল্লেখিত প্ৰতিশ্ৰুতি পালন সন্দৰ্ভত আলোচনা কৰা হয় উপনিৰ্বাচন সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে সভাপতি দিলীপ শইকীয়া উপনিৰ্বাচন আমাৰ বাবে সহজ নহয় কিন্তু আমি প্ৰতিদ্বন্দ্বিতা কৰিম ৰাজ্যক উন্নয়নৰ পক্ষ থাকিবলৈ আহ্বান জনাইছে দিলীপ শইকীয়াই ৰাজ্যৰ পৰা আশীৰ্বাদ আকাৰে সহযোগিতাৰ আশা কৰিছে স্বায়ত্তশাসিত পৰিষদ আৰু পৌৰ নিগমৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয় বৈশিষ্ট্যস্থিত ৰাজ্যিক কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচিত বিধায়কসকলৰ লগতে সাংসদসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় এই বৈঠকত ৭২ জন বিধায়ক উপস্থিত আছিলে আৰু ৫ গৰাকী সাংসদ উপস্থিত আছিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ মাৰ্গদৰ্শনত আৰু আগন্তুক দিনত অহা ৫ বছৰ বিধায়কসকলে জনসেৱাৰ প্ৰতি সম্পূৰ্ণ ধ্যান আকৰ্ষণ যাতে থাকে আৰু ৰাইজৰ লগত যাতে সকলোৱে একেলগে সুখে দুখে থাকে তাৰ বাবে আজি বিধায়কসকলক কিছু আমি পৰামৰ্শ আৰু আগ্ৰহ আকাৰে আমি আগবঢ়াওঁ তাৰ লগতে সংগঠন আৰু জনপ্ৰতিনিধিৰ যি আমাৰ আত্মিক সম্পৰ্ক আছে দলৰ যিবিলাক কাৰ্যসূচী আছে এই সকলো কাৰ্যসূচী আৰু চৰকাৰৰ বিভিন্ন জনকল্যাণমুখী কাৰ্যসূচী সমান্তৰালভাৱে যাতে আমি সফলতাৰে আগবঢ়াই লৈ যাব পাৰোঁ তাৰ বাবে আজি বিধায়কসকলৰ লগত আলোচনাত মিলিত হৈছোঁ আৰু তেওঁলোকৰো কিছু মত আমি গ্ৰহণ কৰিছোঁ আমি জানো যে আমাৰ সংগঠনত বিধায়ক সকলো কাৰ্যকৰ্তা সাংসদ সকলো কাৰ্যকৰ্তা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কাৰ্যকৰ্তা গতিকে কাৰ্যকৰ্তা হিচাপে সংগঠনত যিসকল কাৰ্যকৰ্তাই কাম কৰি আছে তেওঁলোকৰ কথাও চিন্তা কৰিব লাগিব লগতে জনগণে যি আশা আকাংক্ষাৰে আমাৰ ৮২ গৰাকী বিধায়কক নিৰ্বাচিত কৰিলে সেই জনগণৰ প্ৰতিও দায়বদ্ধতাৰে নিজৰ দায়িত্ব পালন কৰিব লাগিব গোটেইবিলাক বিষয় আলোচনা হৈছে আগন্তুক দিনত ৰাজনৈতিক যি কৰ্মসূচী বা বিভিন্ন নিৰ্বাচন আছে সেই বিভিন্ন উপনিৰ্বাচনকে ধৰি বিভিন্ন নিৰ্বাচন সন্দৰ্ভতো আজি আমি কিছু আলোচনাত মিলিত হৈছোঁ গতিকে আজিৰ এই বৈঠকত আমি এক কৰ্মসূচী প্ৰস্তুত কৰিছোঁ এই সময়ৰ ভিতৰতে আমাৰ যি বাজেটে স্বাধীন ভাৰতৰ ইতিহাসত এখন অত্যন্ত সৰ্বস্পৰ্শী সৰ্বগ্ৰাহী বাজেট সৰ্বস্তৰৰ নাগৰিকৰ উত্থানৰ কথা যিখন বাজেটত কোৱা হৈছে আৰু ৫ বছৰ আমাৰ যি পৰিকল্পনা আমাৰ যি সংকল্প সেই সংকল্পৰ ভেটি এই বাজেটত পৰিলক্ষিত হৈছে গতিকে অহা ৫ বছৰে আমি যিদৰে চৰকাৰখনে কাম কাজ কৰিব আৰু আমি যোৱা নিৰ্বাচনৰ সময়ত সংকল্প পত্ৰত যিবিলাক বিষয় উল্লেখ কৰিছিলোঁ সেই বিষয়বিলাক আমি পৰ্যায়ক্ৰমে প্ৰাথমিকতাৰ আধাৰত আমি আগবঢ়াই লৈ যাম এইবিলাক কথাও আজিৰ এই বৈঠকত আলোচনা হৈছে বাজেট সন্দৰ্ভত এই সপ্তাহ বা অহা সপ্তাহৰ ভিতৰত প্ৰত্যেকখন জিলাত আমাৰ মাননীয় বিধায়ক সাংসদসকলে একোখন সংবাদমেল আয়োজন কৰিব আৰু তেওঁলোকে বাজেটত প্ৰাপ্তি আৰু বাজেটৰ জৰিয়তে আমাৰ চৰকাৰখনৰ যি কৰ্মসূচী সেইসমূহ জনগণৰ মাজত আকৌ এবাৰ তেওঁলোকে আগবঢ়াই লৈ যোৱাৰ কাৰণে চেষ্টা কৰিব ইয়াৰ লগে লগে আমি আজিৰ এই বৈঠকত আমাৰ যিসমূহ দলীয় কাৰ্যসূচী আছে এই দলীয় কাৰ্যসূচীসমূহত আমাৰ বিধায়ক সাংসদ নিৰ্বাচিত জনপ্ৰতিনিধিসকলে সন্মুখৰ পৰা তেওঁলোকে নেতৃত্বও দিব উপস্থিতো থাকিব আৰু দলৰ সংগঠনৰ বিস্তাৰৰ কাৰণেও তেওঁলোকে কাম কৰিব গতিকে এনেধৰণে আমাৰ আজিৰ বৈঠক
ৰাজনৈতিক দৃষ্টিকোণেৰে আৰু সাংগঠনিক দৃষ্টিকোণেৰে আৰু অসমৰ সৰ্বাংগীন বিকাশৰ দৃষ্টিকোণেৰে আজি আমি সকলোবিলাক বিষয় প্ৰথমবাৰৰ বাবে আলোচনাত মিলিত হৈ অহা 5 বছৰৰ কিছু আমাৰ পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। উপনিৰ্বাচনৰ যিহেতু আলোচনা হৈছে, যিহেতু নগাঁৱত উপনিৰ্বাচন হ'ব লোকসভাৰ, কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলি আছে? চাওক, উপনিৰ্বাচনটো আমাৰ কাৰণে সহজ নহয়। এই উপনিৰ্বাচনটো কঠিন নিৰ্বাচন, কিন্তু আমি এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম আৰু ৰাইজৰ প্ৰতি আহ্বান থাকিম যাতে ৰাইজে উন্নয়নৰ পক্ষত অৱস্থান কৰে আৰু যেনেধৰণে বিগত বিধানসভা নিৰ্বাচনত ৰাইজে আমাক সমৰ্থন কৰিছিল, একে সমৰ্থন বা তাতকৈ ভাল সমৰ্থন অহা নিৰ্বাচনসমূহত নিশ্চিতভাৱে ৰাইজৰ পৰা আমি আশীৰ্বাদ আকাৰে আশা কৰিম আৰু আমি মিচিং স্বায়ত্তশাসিত পৰিষদ হওক, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ হওক, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদ হওক বা তিৱা অট'নমাছ কাউন্সিলৰ কথাই হওক বা শিলচৰ পৌৰসভাৰ নিৰ্বাচনেই হওক, এই আটাইবিলাক নিৰ্বাচনত আমাৰ দলে আমাৰ